Hello guys, welcome to my YouTube channel Jintu Blog. স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আমাৰ ইয়াত তাৰমানে বহাগ বিহুৰ দিনাখনি বোকা ধেমালি বুলি এটা উৎসৱ পালন কৰা হয়। সেইটো কেনেকৈ পালন কৰা হয় চাওক, ভিডিঅ'টো চালে সম্পূৰ্ণৰূপে। আপোনাৰ মুখৰ অকণো নাই, মুখৰ অকণো নাই। আপোনাৰ গাত অকণো নাই, ফুলি 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 পৰিলে। ফুটচুল লগালে আপুনি, আহক ক নেখেলেগে নি? আমি দুইটা ঢালিম নেকি? আপুনি হাত দিলেহে মই পাব। দুইটা ঢালিম। মই নাখানিবি দে, মই নাখানিবি দে, মই নাখানিবি কেলে মুখন অকমান মই লাহেকে ভালকে আনিম। এখেতলে দেখিছেনে বোকাখনৰ ওপৰত দৰ্জাৰ চুকত লুকাই আছে। দৰ্জা পাৰি থৈছোঁ, দৰ্জা এখনৰ চুকত। আপুনি ওলাই আহক। মোক গোটেই মুখত সানি থোৱা আছে, চুলিটো সানিছে। আমাৰ ফাইলৰ মানে সেইফালে কেইটামান গৈছে। দেখিছেনে, যোৱা বছৰলৈকে পলাইছিলে, এবছৰ ক'ত পলাব? মেচিনত ধান পিচাই আছিলে, তাতে ধৰিলেগে। কেনেকৈ সানিলে চাওক। খেলিব যাব নালাগে বুলি কওঁতে কানিয়ে দিলে। তেনেকুৱা হ'ব লাগে আচলতে।
তেনেকে নহয় চবে গাড়ী মানে টাইমটো হৈ গ'ল না গাড়ী একদম হেৰি সোমাইছে কটকৰ মুখখন ইমান ধুনীয়া হৈ আছে কটক ভাত খাই আছে ভোগালী বিহু ৰঙালী বিহু সৰি গাইছ সৰি মুখখন নিজে খান মোক নহয় নিজৰ মুখখন নকৰো নাই ন মই মুখখন নিদি কিন্তু এই নাহানিব দেই দেখানো কলা চকু থুমলি মুখখন ভালকে লগাই নাই আমি আহি নিজৰ গাঁৱৰ পাৰ হৈ তুলসীজান গাঁও পাই গ'লোহি হেল্ল' গাইছ জন্মনি নালাগে চাই তোক ভাগৰ যৌৱনৰ দুপত জন্মনি বুকুত ভাৱনাৰ সাগৰ আৰু সপোনত যৌৱনতে দুপৰীয়া ময়ো হলো বতৰুৱা দিবিনে মোক জাননী মৰমৰ পানী এটুপি খুৱাই মৰমৰ পানী এটুপি খুৱাই আজি আমাক ৰঙালী বিহু আমি চাহ খাইছোঁ চাহ আমাৰ ইমানেই দুখীয়া চাহ নাই তাৰমানে আমাৰ মেলি দিছোঁ তুমি খাই দিয়া আকৌ জপাই দিম ডিজাইন হৈ গ'ল নিজালে হ'ব দে ডক্টৰজন গাইছ ৰঙালী বিহুৰ শুভেচ্ছাৰে আপোনালোকলৈ আগবঢ়াই দিলো আৰু থাকোঁতে মানে তাৰ হেৰি হৈ থাকিলে না মেডিকেল তোপা ল'ব লাগিব তই ভিডিঅ' কৰ এইটো লগতে আমি চিলাই দিছো দেই মানে দেখিছে ৰাইজ মাইকী মানুহজনী কিমান অৱসৰ হৈ গৈছে আমি বাঁহৰ বেজিয়ে আমি চিলাই আছো দেই এইটো হেৰি মানে এই ইয়ালে হেৰি নাহে যে এম্বুলেঞ্চ নাহে আমি গাঁৱলীয়া ডক্টৰে লাগি দিলো আৰু নাজানো তথাপিতো ফালি দিছো হাতে তেয়া কিপাত বেজিটো সেই মানুহৰ হেৰি নহয় জানো নহয় জানো সেইটো কাৰণে বেজিটো ভূটা হৈ গৈছে ইমানে ইয়াৰ ছালটো বৰ টান মাথাটো গৰম হৈছে নি
পানী আছে নি দে উঠা এতিয়া ডক্টৰে ক'ব লাগিব দমুৱা নে চেউৰি এইটো এতিয়া আমি প্ৰজাতিটো এতিয়া ধৰিব পৰা নাই দেই সৰু হৈ আছে যে আমি ডাঙৰ হ'লেহে চিনি পাওঁ দুদিনমান থাকিব লাগিব আমি এতিয়া পথাৰৰ মাজে আহি আছোঁ পুৰা যদি আহিছোঁ তাৰ বিপৰীত চাইডে সেইফালে ৰাস্তাটো আছিলে এতিয়া আমি পথাৰ আহিছোঁ আমাৰ এইফালে চমু হ'ব তালৈ ডাঙৰ কথা হ'ল চাদা বিচাৰি পোৱা নাই যদি পাইছে আপোনালোকে জনাব এইবাৰ চাদা ইয়াৰ চাওক আগত গৈ আছে আৰু ক'ৰবাত আছে নি মানুহ নাই প্ৰথমতে আমি 2টা 3টা মাহ এতিয়া কিমান গাল হৈ গ'ল চাওক ইয়াকে কয় ৰঙালী বিহুৰ বোকা লৈ ওলাইছে দেখিছেনে কেনেকে ইমান ধুনীয়া ভিডিঅ' হৈ আছে ফটো মাত বিজি বেছিকে হাঁহি দিয়া হয় এনেধৰণে আমি মাজে ফটো মাৰিছিলোঁ চাওক ফটোখিনিও কেনেকুৱা আছে জনাব কমেণ্টত অকমানি পেণ্টটো পিন্ধিব পিন্ধি লওক সাৱধি থওঁ ঘূৰি আছে এইফালে বহুত দূৰত এইফালে চাৰিওফালে পথাৰৰ মাজত আমি সব গোট খাই গ'লোঁ যাক খেদিব লগা আছিলে খেদি মেলি ধানি ধৰি বোকা লেটিওৱা হ'ল এতিয়া এই দুবাৰত গা ধুম দৈ কেনেকুৱা লাগিলে কোনো কথা ভাগৰ লাগিছে জানো ভাগৰ লাগিছে জানো হৈ গৈছে ফাইনেলি এইফালৰ মানুহে এয়া আমি ফটো এটা মাৰি লওঁ
এখন যার মনি তুমি মৰমৰ যাৰ মনি তুমি বহাগৰ ও জানমণি গছে বনে খলালে পাত ফুলিলে নাহৰ ও জানমণি পেপা ধুলে লগালে মাত বতৰ বহাগৰ হাততে যে টোকা বোলাই আহিবি বিহুলে ওলাই নচুৱাম তোক জানমণি তাকুৰি ঘূৰে। হেল্ল' গাইছ, গা পা ধুই ল'লোঁ হ'ব এয়া এই দুটা গা ধুইছিলোঁ এতিয়া গৈ থাকোঁ ৰ'ব ভিডিঅ'টো আৰু আছে স্কিপ নকৰিব। কোন বেয়া আছে সেইদিনাখনি ৰাতিলৈ গাইছ আমি কেইটামানে খানা খাইছোঁ ইয়াৰ কাৰিকৰ লাগি আছে আমাৰ কাৰিকৰে কিমান কষ্ট হৈছে লাইট মুখত হেৰি কৰি পিনি হেৰি কৰিব লগা আছে এইফালে কি হৈ আছে আমাৰ এয়া বিলাহী কুটিছে কলিতা মিচিককৈ হাঁহি সেয়া তাত থৈছোঁ আলহী এই জেতুকা লৈ একেবাৰে ভণ্টিজনী হৈ আছে একেবাৰে মুখখন নেদেখাই দেই একদম চেকি আনি বহিছেহি সেইজনৰ নাম মিণ্টু জুই চালে নাহে নি আপুনি এইবোৰ তাৰমানে নামৰ সীমা নাই বাউকণী কলিতা আৰু বাউকণ কাৰিকৰ এয়া কিন্তু মজা বনাই দেই গাহৰি মাংস হওক বা যি মাংসই নহওক বনাবলৈ যদি কণ্টেক্ট কৰিব বিচাৰে আপোনালোকে নাম্বাৰ মোৰ গুৰিত আছে আপোনালোকে পাই যাব আৰু এইফালে ইমান থাকি গ'লগৈ ভিডিঅ'টো আৰু কিমান চাই নাথাকে ভিডিঅ'টো ইমান আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব চেনেলটো ধন্যবাদ।